পুনৰ উভতি আহিছো বাতৰিৰ মাজলৈ উদীয়মান সাংবাদিক তথা চতিয়াৰ সংবাদদাতা কাব্যজ্যোতি হাজৰিকা আৰু নাই যোৱা নিশা পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাব লগা হ'ল কাব্যজ্যোতি হাজৰিকাই আৰু উল্লেখনীয় যে কাব্যজ্যোতি হাজৰিকাৰ মৃত্যুত এতিয়া শোকসন্তপ্ত পৰিয়ালটিৰ লগতে নিউজ টাইমসমূহৰ তৰফৰ পৰাও যাচিছো অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আছে উদীয়মান সাংবাদিক কাব্যজ্যোতি হাজৰিকা আৰু নাই নিয়তিৰ নিষ্ঠুৰতাৰ ওচৰত হাৰ মানিলে কাব্যই শনিবাৰে নিশা এক ভয়াৱহ পথ দুৰ্ঘটনাত নিহত কাব্যজ্যোতি হাজৰিকা উদীয়মান সাংবাদিক কাব্যজ্যোতি হাজৰিকা আৰু নাই নিয়তিৰ নিষ্ঠুৰতাৰ ওচৰত হাৰ মানি সকলোকে কন্দুৱাই গুচি গ'ল নিউজ টাইম অসমৰ চতিয়াৰ সাংবাদিক কাব্যজ্যোতি হাজৰিকা শনিবাৰে নিশা চতিয়াৰ হাজাৰীবলত হোৱা শোকাবহ পথ দুৰ্ঘটনাত মৃত্যুক সাৱটিলে ৩০ বছৰীয়া কাব্যই 1987 চনৰ ৩১ অক্টোবৰত জন্মগ্ৰহণ কৰা কাব্য আছিল প্ৰতিভাশালী সাংবাদিক পিতৃ মাতৃ তথা আত্মীয় বন্ধুবৰ্গৰ সকলোকে কন্দুৱাই নিয়তিৰ ওচৰত হাৰ মানি চিৰ বিদায় ল'লে সাংবাদিক কাব্যজ্যোতি হাজৰিকাই আজি বৰ দুৰ্ভাগ্যৰ দিন আমাৰ শোকৰ সাগৰত পেলাই আমাৰ ভাইটি সাংবাদিক কাব্য হাজৰিকা তৰাৰ দেশলৈ গতি কৰিলে তাৰ আত্মাই গতি পাওক কাব্য সাংবাদিকেই নহয় সি চতিয়া বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল কাব্য হাজৰিকাৰ মৃত্যু আমাৰ অসমৰ সংবাদ জগতৰ কাৰণে বৃহৎ ক্ষতি কাৰণ এই কাব্য কেৱল তেওঁ আচলতে সাংবাদিক হিচাপে নহয় অসমৰ যি নাট্য জগত এই নাট্য জগততো শিশুকালৰ পৰাই কাব্য জড়িত আছিলে আৰু এই অকালতে তেওঁ কালি এক দুৰ্ঘটনাত পতি হৈ মৃত্যুবৰণ কৰিবলগীয়া হ'ল এয়া কাব্যহঁতৰ ঘৰখনৰে ক্ষতি নহয় এয়া আচলতে অসমৰ সংবাদ জগতৰ কাৰণে এই এক ক্ষতি নাট্য জগতৰ কাৰণে এই ক্ষতি আৰু আমি কাব্যৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আছিলোঁ বাইক লৈ পেলাই আমি মানে ছজন ল'ৰা গৈছিলোঁ তাৰপিছত আহিছিলোঁ তাৰপিছতে আপোনাৰ কি হ'ল চতিয়া হাজাৰীমল বুলি যিখন জেগা আছে তাতে আপোনাৰ বুলেৰো এখন মানে মালটনা বুলেৰো আপোনাৰ গাড়ী বাইকৰ পিছফালে মাৰি দিলে তাৰপিছত আমি তাত পৰি গ'লোঁ তাৰপিছত তেওঁ চেঞ্চলেছ হৈ গ'ল তেওঁ বিষাইছে ইয়াত বিষাইছে তাৰপিছতে পুলিচৰ গাড়ী আহিলে পেট্ৰলিং গাড়ী মানে তাতে আছিলে তাৰপিছত আমাক তাতে গাড়ীতে লৈ গ'ল কিমান এইটো আপোনাৰ ৰাতি 12:30মান 12:40মান বজাৰ ঘটনা ৰাতি মানে আমি একচুৱেলি দিনতে গৈছিলোঁ মানে আপোনাৰ ভালুকপুঙলৈ গৈছিলোঁ মানে তাৰপিছতে আহোঁতে মানে বৰষুণ দিলে আমি মানে ৰৈ আহিবলগীয়া হ'ল ৰাতি সেইটো কাৰণে অলপ দেৰি হৈ গ'ল মানে সেয়া নাই কৰা বাৰু বলেৰ'খন মানে কি হ'ল আপোনাৰ মই বলেৰ'খন ৰখাব নোৱাৰিলোঁ কাৰণ ইয়াৰ ই পৰি গৈছিলে মই ইয়াক উঠাবলগীয়া হ'ল লগৰজনক তাৰপিছতে এইফালে বলেৰ'খনো ৰখিম বুলি কৈ পেলাই নৰখিলে গুচি গ'ল তাৰপিছতে মই যেতিয়া পুলিচৰ গাড়ী আহিলে তেতিয়া মই ক'লোঁ যে বলেৰ'খন আপোনালোকে ৰখাই দিয়ক চাৰিআলিত এতিয়া তেওঁলোকে কি কৰিলে মই নাজানো বাৰু তেওঁলোকৰ গাড়ীতে আমাক চাৰিআলিত চিভিললৈ লৈ গ'লে নিয়তিৰ নিষ্ঠুৰতাৰ পৰিহাস কাব্যৰ অকাল মৃত্যুত শোকস্তব্ধ চতিয়াবাসী শোকস্তব্ধ নিউজ টাইম অসমৰ পৰিয়ালবৰ্গ উদীয়মান সাংবাদিকজনৰ আকস্মিক মৃত্যুত মানি ল'ব পৰা নাই চতিয়াবাসীয়ে সাংবাদিকগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজে কাব্যৰ নৱজৰ দেশলৈ চতিয়াৰ চহৰৰ মাজেৰে উলিয়াই এক সমদল নিউজ টাইমৰ পৰিয়ালৰ তৰফৰ পৰা সতীৰ্থ সাংবাদিকগৰাকীৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈও যাচিছো আন্তৰিক সমবেদনা